ইউটিউব ফেমিলিলৈ বহুত হেপী ৰঙালী বিহু। আজি মই বনাব ওলাইছোঁ, এইটো হৈছে নাৰিকল আৰু এইটো হৈছে বৰা গুড়া। বৰা চাউলখিনি গুড়া কৰি লৈছোঁ। এতিয়া মই শুকান পিঠা বনাম। নাৰিকলখিনি চুকি ভাজি লৈছোঁ, চাই থাকি। তেতিয়াহ'লে এইটো চাফা কৰি ল'ব লাগে।
মই এবাৰ পিঠা বনাম। এইটো হৈছে মিঠৈ আৰু গুড় আৰু তিল ধুনীয়াকৈ মিলাই লৈছোঁ। আৰু এইটো হৈছে বৰা চাউলৰ পিঠাগুড়ি। এইখিনি মই অলপ ভাজি ল'ম। আকৌ পিঠা বনাম। নাৰিকল ভাজা সেইটোতে ভাজি দিওঁ মই। এইখিনি অলপমান ভাজি অলপ টাইম ভাজিম, বেছি নহয়, 5 মিনিটমান। ভজা হৈছে। এতিয়া মই নমাই এইখিনি ভাজি ল'লোঁ। ইয়াতে অলপ নিমখ দি দিম, বেছি নহয়, অলপমান নিমখ। পানী দি সানি ল'ম ধুনীয়াকৈ। অলপ পানী দিম। অলপ পানী দি মিলাই লওঁ, ধুনীয়া আঠা হ'ব কাৰণে। ধুনীয়াকৈ সানি ল'লোঁ। ইয়াত যোনটো আৰু তিল আৰু হেৰিটো ইয়াত ভৰাই দিম। দেখিছেনে? এনেকৈ বনাম গোটেইখিনি মই। দেখিছেনে? এইটো এনেকৈ বনাই, এনেকৈ গোটেইখিনি বনাম। মই এইটো বস্তুটো এনেকৈ দিব লাগে। এইটো আমি উৰহি পিঠা বুলি কওঁ। উৰহিটো নিচিনাই দেখিব লাগে মানে। এতিয়া মই তেলত পুৰিম। এতিয়া ৰিফাইন দি দিওঁ।
এইটো হৈ গৈছে। এয়া বিহু বুলি বনালোঁ। এইটো হৈছে শুকান পিঠা, নাৰিকল আৰু তিল দিয়া। এইটো হৈছে বৰা গুৰি পিঠাগুড়িয়ে তাত তিল আৰু মিঠৈ সানি সুমুৱাই দিছিলোঁ। এইটো উৰহি পিঠা বুলি কওঁ আমি। এইটো আৰু এইটো তিলৰ লাড়ু, নাৰিকলৰ লাড়ু। হেপী ৰঙালী বিহু। গোটেই অসমবাসী ৰাইজলৈ হেপী 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 ৰঙালী বিহু। মাই ইউটিউব চেনেল, যদি মোৰ চেনেলটো পোনপ্ৰথমে ভিডিঅ'বিলাক যায় তেতিয়া আপোনালোকে যদি ছাবস্ক্ৰাইব কৰি দিয়ে নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীবিলাকক শ্বেয়াৰ কৰি দিব।